নমস্কাৰ আজি মই আপোনালোকৰ আগলৈ লৈ আহিছো চিজ এই চিজ অতি সহজতে ঘৰতে বনাব পাৰি আহকচোন মই কেনেদৰে বনালো চাও তাৰ কাৰণে মই লৈ লৈছো 1 লিটাৰ গাখীৰ এতিয়া মই গাখীৰখিনি গেছৰ ওপৰত বহাই দি এখন হেতাৰে লৰাই আছো যাতে গাখীৰখিনি সমানে গৰম হয় এতিয়া গাখীৰখিনি অলপ সময় গৰম হ'বলৈ দিম যাতে আপোনাৰ আঙুলিটো তাত ভৰাব পাৰে মোৰ কেমেৰাটো বন্ধ হৈ যোৱাৰ কাৰণে মই দেখুৱাব নোৱাৰিলো আসলতে আমি যে কওঁ এই কুহুমিয়া গৰম মোৰ গাখীৰখিনি তেনেকুৱা গৰমই হৈছে আৰু ইয়াতে এতিয়া মই ঢালি দিছো অলপমান ভিনেগাৰ আৰু মই হেতা পাতেৰে লৰাই আছো মোৰ ভিনেগাৰ কম হোৱাৰ বাবে আকৌ অলপমান ঢালি দিছো আৰু মই হেতাখনে একেফালে লৰাই আছো এয়া চাওক মোৰ চিজখিনি গাখীৰৰ পৰা সম্পূৰ্ণৰূপে পৃথক হৈ গৈছে এতিয়া মই এখন জালনীৰে চিজখিনি এখন চেকনিলৈ কাঢ়ি লৈছো আৰু এখন হেতাৰে ভালদৰে লাহে লাহে চেপি দিছো যাতে তাত থকা অতিৰিক্ত পানীটো নাইকিয়া হৈ যায় এতিয়া এইখিনি মই হাতত লৈ আকৌ ভালদৰে দুইখন হাতৰে চেপি দিছো যাতে তাত থকা পানীখিনি আৰু নাইকিয়া হৈ যায় এতিয়া এটা বাউলত পানী লৈ তাতে দি দিছো অলপমান আইচ কিউব আৰু এই পানীখিনিত মই এতিয়া চিজখিনি অলপ সময়ৰ কাৰণে ডুবাই ৰাখিম চিজখিনিত যাতে ভিনেগাৰৰ সোৱাদ লৈ নাযায় তাৰ বাবে ভালদৰে ধুই ললো আৰু অন্য এটা বাউলত অলপ গৰম পানী লৈ তাতে দি দিছো এচামুচ নিমখখিনি ভালদৰে মিহলাই লৈ তাতে মই চিজখিনি অলপ সময়ৰ কাৰণে থৈ দিম ভিডিঅ'ত দেখুৱাৰ দৰে মই চিজখিনি ধুই থাকিম যেতিয়ালৈকে চিজখিনি টানি দিলে ইলাষ্টিকৰ নিচিনা হৈ নাযায় এই চিজখিনি টানি দিওঁতে যদি ইলাষ্টিকৰ দৰে বলি যায় তেন্তে আপোনালোকে জানিব চিজখিনি সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে এতিয়া মই চিজখিনি প্লাষ্টিক ৰেপত টানকৈ বান্ধি 2 ঘণ্টা সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম এয়া চাওক 2 ঘণ্টামান সময়ৰ পাছত মই চিজখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিছো আৰু মই স্লাইচ কৰি অলপমান কাটি লৈছো আৰু অলপমান মই এনে ধৰণে ৰুকি লৈছো এতিয়া মই 2 পিচ ব্ৰেড লৈ লৈছো আৰু তাতে লগাই দিছো অলপমান সস আৰু তাৰ ওপৰত দি দিছো ৰুকি লোৱা অলপমান চিজ আৰু এতিয়া মই এই ব্ৰেড 2 পিচ সেকি লৈছো চাওকচোন মোৰ চিজখিনি কিমান ধুনীয়াকৈ হৈছে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব